মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ষ্ট্ৰাকচাৰ অফ এটম পৰমাণুৰ গঠনটোৰ এটা টপিক লৈছো বিদ্যুৎ চুম্বকীয় বিকিৰণৰ তৰংগ ধৰ্ম মানে ৱেভ নেচাৰ অফ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন ইয়াতে তোমালোকে মনত ৰাখিবা আমি ইয়াতে ক্লাছিকেল ফিজিক্সৰ বিষয়ে তোমালোকক কোৱা হ'ব ক্লাছিকেল ফিজিক্সৰ ভিতৰত কি পৰিব বা ক্লাছিকেল ফিজিক্স কাক কয় সেইটো বস্তু তোমালোকক মই কৈ দিছো এতিয়া মনত ৰাখিবা ইমান্ন চনলৈকে পদাৰ্থ বিজ্ঞানত যিমান বিলাক তত্ত্ব থিওৰি মতবাদ আদি আৱিষ্কাৰ হৈছিল সেই আটাইখিনিকে একেলগে ধ্ৰুৱদী পদাৰ্থ বিজ্ঞান বুলি কোৱা হয় মানে ক্লাছিকেল ফিজিক্স বুলি কোৱা হয় এতিয়া ইয়াৰ ভিতৰত তোমালোকৰ কেনেকুৱা সূত্ৰবিলাক ইয়াতে তোমালোক ক্লাছিকেল ফিজিক্সৰ ভিতৰত সোমাব তো সেইটো মই কৈ দিছো তোমালোকে চোৱা যেনে নিউটনৰ সূত্ৰসমূহ নিউটনছ লটো পৰিব কেপলাৰৰ ল বিলাক পৰিব কেপলাৰৰ সূত্ৰটো পৰিব থাৰ্মোডাইনামিক্স পৰিব বিদ্যুৎ আৰু চুম্বকত্বৰ সূত্ৰসমূহ থিওৰি অফ ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজমটো পৰিব ইয়াতে আৰু মেক্সৱেল থিওৰি অফ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন মানে বিদ্যুৎ চুম্বকীয় বিকিৰণ সম্বন্ধীয় মেক্সৱেলৰ তত্ত্ব এইবিলাক তোমালোকৰ ক্লাছিকেল ফিজিক্সৰ ভিতৰত পৰিব হৈ গ'ল